হেল্ল' এভৰিৱান, আজি ৰাতিপুৱাটো অন্য দিনা ৰাতিপুৱাতকৈ অলপ বেলেগ। কিয়নো বেলেগ আপোনালোকে ভিডিঅ'টো মোৰ শেষলৈকে চাই থাকক, তেতিয়া নিশ্চয় গম পাব। আৰু এয়া সকলোৱে চিনি পাইছেই চাগে, যোৰহাট ISBT। আৰু আমি আজি ৰাতিপুৱাই যাবলৈ ওলালোঁ লখিমপুৰলৈ। আজি বুলি নহয়, আমি ঘৰলৈ আহি থকা হয়, গৈ থকা হয় বাৰু। কৰ্মসূত্ৰে হাজবেণ্ড থাকে যিহেতু লখিমপুৰত, আৰু ময়ো মাজে মাজে গৈ থকা হয়। আৰু বিয়াৰ 1 month মান পিছৰে পৰাই মই হাজবেণ্ডৰ লগত তাতে থকা হৈছিল। আগততো মই ভিডিঅ'ত আপোনালোকক কৈছোঁৱেই। আৰু আমি দুয়োজনীয়া যাবলৈ ওলালোঁ। আজি আমাৰ জাৰ্ণিটো কিয় বেলেগ, আনদিনাৰ দৰে নহয়, এইবাবে কৈছোঁ। প্ৰত্যেকটো মুহূৰ্তই মই আজি স্কিপ কৰিব বিচৰা নাই, সেইবাবে ভিডিঅ'ত ৰাখি থ'লোঁ। কাৰণ আজি বেলেগ কিয় গৈছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো দেখি অলপকৈ হ'লেও গম পাইছে। এয়া আহি ফাইনেলি আমাৰ ৰুম পাইছোঁহি। আৰু ৰুম পায়েই ৰুমটোৰ সকলোতকৈ ভাল লগা ভিউটো হ'ল মোৰ এইটো, যিটো খিৰিকী খুলিয়ে মই সদায় দেখিবলৈ পাওঁ। আৰু ৰাতিপুৱাৰ সময়কণ যে কি ধুনীয়া লাগে, চাৰিওফালে সেউজীয়া আৰু মিহি মিহিকৈ বতাহ এজাকো মাৰি থাকে। যিহেতু মোৰ ছাইডতে এনেদৰে গছ আছিলে, গৰম দিনকেইটা যে খুব ভাল লাগিলে। আৰু মালিক আমাৰ তলতে থাকে, আমি ফাৰ্ষ্ট ফ্ল'ৰত থাকোঁ যিহেতু। আৰু এই 5-6 মাহে এই ঠাইডোখৰ একেবাৰে নিজৰ হৈ পৰিছিলে। আৰু দিনত বেছিভাগ সময় এই ৰুমটোত মই অকলেই কটাইছিলোঁ। যিহেতু হাজবেণ্ড মৰ্ণিঙতে গুচি যায়, ইভিনিঙে আহি পায়। ইভিনিং আহি আকৌ আমি সদায় বজাৰ সমাৰ কৰাৰ পৰা ধৰি ওলাই যোৱা হয়। তথাপিও দিনটো বেছিভাগ সময় ছানডে আৰু 4th Saturday 2nd Saturday বাহিৰে এইটো ৰুমতে মই অকলেই কটোৱা বুলিয়ে ক'ব পাৰি। আৰু বন্ধ যেতিয়া পাওঁ তেতিয়া ঘৰলৈ বেছিভাগ অহা হৈছিলে। আৰু মোৰ কৰ্মক্ষেত্ৰতো অলপ অসুবিধা নোহোৱা নহয়, যিহেতু যোৰহাটত থাকিলে মোৰ দেৰগাঁৱত যিহেতু মোৰ এখন চেলুন আছে, মেকআপ ষ্টুডিঅ' আছে, মই অহা যোৱা কৰি থাকিব পাৰোঁ। কিন্তু লখিমপুৰত থাকিলে বহুত বেছি দূৰ হৈ পৰিছিল, সেইবাবে মোৰ কৰ্মক্ষেত্ৰতো অলপ বাধাও আহিছিলে। তথাপিও যিমান পাৰোঁ মই অহা যোৱা কৰি আছিলোঁ। আৰু ফাইনেলি ভগৱানেও চকু মেলি চালে, হাজবেণ্ডৰ পূজাৰ পিছতে যোৰহাটলৈ ট্ৰান্সফাৰ দিছিলে। আৰু মোৰ বাবেও বহুত বেছি ভাল খবৰ আছিলে, যিহেতু তাত অকলে থাকি মই অলপ বৰো খাইছিলোঁ। আৰু মোৰ কামৰ ক্ষেত্ৰত যেতিয়া বাধা আহিছিলে তেতিয়া কেতিয়াবা মন চনো বেয়া লাগি থাকে। কাৰণ যেতিয়া কাম এটা কৰি থকা হয়, আগতেতো বহুত ব্যস্ততা জীৱন আছিলে বুলি ক'ব পাৰি। আৰু বিয়াৰ পিছত নতুন ঠাই, নতুন মানুহ এডজাষ্ট হওঁতেও অলপ টাইম লাগিছিলে। আৰু লগতে মোৰ কামখিনিও যেতিয়া বন্ধ হৈ গৈছিলে, খুব বেয়া লাগে কেতিয়াবা ভাবি। আৰু খুব ধুনীয়াকৈ খুব কম সময়ৰ ভিতৰতে ভগৱানেও প্ৰাৰ্থনা শুনিলে আৰু হাজবেণ্ডৰ ট্ৰান্সফাৰ হ'ল। আৰু এয়া দেখিছেনে গোঁসাই থাপনা, মই আহিয়ে পাতি লৈছিলোঁ। আৰু ইয়াতে আৰু পূজা কৰিছিলোঁ। আৰু এয়া দেখিছে কাপোৰে বিচনাত নধৰা হৈ আছে, যিহেতু চব আহি উলিয়াই লৈছিলোঁ অলপ চলপকৈ। সেইদিনাৰ পৰাই কৰা ষ্টাৰ্ট কৰি দিছিলোঁ, যিহেতু সময় 2 দিন লৈ গৈছিলোঁ হাতত। আৰু এয়া ইভিনিং আমি অলপ শ্বপিং কৰিব আছিলে বাবে আহিবলগীয়া হ'ল বাহিৰত। আৰু 2 দিনমান নাছিলোঁ, যিহেতু ইয়াত মইতো 1 month মানেই নাছিলোঁ। পূজাৰ বাবে মোৰ কাম আছিলে, ঘৰতে আছিলোঁ। তাৰপিছত হাজবেণ্ডৰ ট্ৰান্সফাৰ কথা গম পাই বস্তু পেকিং কৰাত হেল্প কৰি দিবলৈ ময়ো আহিলোঁ। আৰু লগতে ভাবিলোঁ যে আকৌনো ক'ত অহা হ'ব, এইবাৰে লাষ্ট বুলিয়ে ভাবি লগতে আহিলোঁ। আৰু জানেইতো ছোৱালী মানুহৰ কিমান বস্তু থাকে পেকিং কৰিবলৈ, হাজবেণ্ডে অকলে অলপ প্ৰব্লেমো হ'ব, সেইবাবে ময়ো আহিলোঁ। আৰু হাজবেণ্ড তাত থকা আজি 2-3 yearsয়ে হ'ল। আৰু তেওঁৰ চাগে ইমান বস্তু গোটাই লোৱা নাছিলে, যিমানখিনি মই গৈ গোটাই ল'লোঁ। আৰু জানেই ছোৱালী মানুহ যিহেতু কম বস্তুত চলিব নোৱাৰোঁ। আৰু তেওঁ অকলে থকা বাবেই ৰুম এনেদৰে 2টাতে চলি গৈছিলে, ল'ৰা মানুহ যিহেতু এডজাষ্ট কৰি লয়। কিন্তু মই গৈ বস্তু এগালমান গোটাই লৈছিলোঁ আৰু ৰুমটো চেঞ্জ কৰাৰ কথা ভাবিয়ে আছিলোঁ। আৰু ভাগ্য ভাল, তেনেতে তেওঁ ট্ৰান্সফাৰ হ'ল, ৰুম চেঞ্জ কৰিবলগীয়া নহ'ল। যিহেতু 2টা ৰুমত অলপ প্ৰব্লেমো হৈছিলে। আগত তেওঁ ছিংগল থাকোঁতে ইমান প্ৰব্লেম হোৱা নাছিলে, কিন্তু মই অলপ প্ৰব্লেম পাইছিলোঁ, সেইবাবে আমি ৰুম চেঞ্জ কৰাৰ কথা আছিলেই। কিন্তু এতিয়াতো ভালেই হ'ল, নিজৰ ঠাইলৈ আহিব পাৰিলোঁ। এয়া দেখিছে অলপ দিনৰ আগতে ফটো ফ্ৰেমখিনি আমি লগাইছিলোঁহে, আকৌ এয়া এৰুৱাবলগীয়া হ'ল। আৰু এৰুৱাবলৈ ইমান প্ৰব্লেম হৈছিলে, আঠাটো যে খুব ভাল আছিলে, নেৰায়। এনেদৰে মাজেৰে চুৰি সুমুৱাই মেলি দুইজনে টানি টুনিহে এৰুৱাব পাৰিছিলোঁ। আৰু সেইদিনা দিনটো ইমানেই ব্যস্ত হৈ পৰিছিলোঁ যে দুয়োজন, কিমানখিনি যে কাম ওলাইছিলে। অলপ সময়ৰ বাবে তেওঁ অফিচো যাব লগা হৈছিলে, যিহেতু লাষ্ট ডে আছিলে সেইদিনা। অফিচৰ ষ্টাফ সকলকো লগ ধৰি আহিলৈগে, আৰু অফিচিয়েল কিছুমান কামো আছিলে। ময়ো অলপ তেতিয়া কামখিনি
আগবঢ়াই থলোঁ আৰু বৰ বেছি কাম নাছিলে যিখিনি আছিলে আমি ৰাতি দুইজনে মিলি কৰিম বুলি ভাবি ইভিনিং অলপ ওলাই গ'লোঁ ওচৰতে KFC এখন খুলিছিলে আমাৰ ৰুমৰ একেবাৰে ওচৰতে 4-5 দিনমান হৈছিলে ভাবিছিলোঁ যে আমি গৈয়ে এবাৰ যাম আৰু গৈয়ে যে এবাৰ ফাৰ্ষ্ট এণ্ড লাষ্ট টাইম যাম বুলি ভবা নাছিলোঁ পিছে পৰে কেতিয়াবা আকৌ যদি লখিমপুৰলৈ আহিবলগীয়া সুবিধা মিলে তেতিয়াতো আকৌ যাম কিন্তু সেইদিনা লাষ্ট আছিলে বুলি ভাবিছোঁ যিহেতু আমি তাৰ পৰা আৰু অহাৰ পিছতনো ক'ত গৈ থকা হ'ব সেইবাবে মানুহৰ ভিৰটো বহুত বেছি হৈ আছিলে এয়া আমিও 40 মিনিটছমান ৱেইট কৰাৰ পিছতে খাব পাইছিলোঁ আৰু লৰালৰিকৈ খাই লৈছিলোঁ যিহেতু আমাৰ বহুতখিনি কাম বাকী আছিলে আৰু তাৰ পৰা ওলাই মই ৰুম যাব লওঁতে হাজবেণ্ডে বাইকখন লৈ গৈ টাউন পোৱালেগৈ আৰু ক'লে যে ব'লা এপাক টাউনত ঘূৰি আহোঁ যিহেতু এনেদৰে ইভিনিং আমি ঘূৰি ফুৰিছিলোঁৱে থকা কেইদিন তাত সেইবাবে তেওঁ মোতকৈও বেছি মেমৰিজ ইয়াত জড়িত হৈ আছে যিহেতু তেওঁ কামৰ সূত্ৰে ইয়াতে আছিলে 3 years মানৰ পৰা মই কৈছোঁ আগত সেইবাবে তেওঁ চাব বিচাৰিলে এপাক সেইবাৰৰ বাবে আৰু এয়া এইফালে আমি খুব আহিছিলোঁ আৰু ইভিনিং টাইমটোত সকলোৱে চাগে এপাক ওলাই গৈ ভালেই পাই চাগে ময়ো দিনটো সোমাই থাকি বৰ হৈ যাওঁ সেইবাবে তেওঁ যিমান পাৰি ভাগৰে জুগৰে আহে যদিও বেচেৰাই মোক এপাক হ'লেও উলিয়াই আনিছিলে আৰু এয়া আমি কলেজ ৰোড পালোহি আৰু আমি সদায় ইভিনিং যেতিয়া ওলাই আহোঁ তেতিয়া কলেজ ৰোডৰ ফালে এপাক হ'লেও আহোঁ কাৰণ এই ঠাইডোখৰ দুইজনৰে খুব প্ৰিয় আছিলে কাৰণ এই ঠাইডোখৰ খুব শান্তি যিখিনি লখিমপুৰবাসী ৰাইজে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকেতো গম পাবই কাৰণ এই ৰাস্তাটো পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগতে খুব বেছি শান্তি বিচাৰি পোৱা যেন লাগে আৰু সন্ধিয়াৰ লগে লগে লাইটছখিনিও ইমান ধুনীয়াকৈ দি ৰাখে টাউনৰ মাজে মাজে যোৱা হয় যদিও গাড়ী ঘোঁৰা মানুহৰ যি কোলাহল সেইখিনি মানে অশান্তিহে লাগে কেতিয়াবা ওলাই গ'লে সেইবাবে এই ৰাস্তাটোত যাওঁ এই ৰাস্তাটোত খুব শান্তি পোৱা যেন অনুভৱ হয় আৰু এপাক ঘূৰি আহি আমি সোনকালে বস্তুখিনি পেকিং কৰি ল'লোঁ মুঠতে হোৱাৰ আগত চব ৰেডি হৈ গৈছিলে 1 মানে বাজিব হৈছিলে সেইদিনা খোৱালে আৰু বহুত কষ্ট হ'ল পিছে দুইজনৰে আগদিনাৰ পৰা যিহেতু ৰ'বলৈ পোৱা নাই আৰু ফাইনেলি এয়া বাহিৰতে অলপ পেকিং কৰি থোৱা আছে এইফালে বাকী আমাৰ কাপোৰ আৰু তেওঁ লাগতিয়াল যিমানখিনি বস্তু আছে আৰু গোটেইখিনি পেকিং হৈ গৈছিলে বাচন বৰ্তন অলপ কৰিব বাকী আছিলে কাৰণ পিছদিনাওতো আমি ব্ৰেকফাষ্টটো কৰি যাব লাগিব নেক্সট ডে মৰ্নিং জল্দি উঠি মই ব্ৰেকফাষ্ট ৰেডি কৰিছিলোঁ ব্ৰেকফাষ্টত সেইদিনা ভাতেই বনাই দিছিলোঁ যিহেতু দিনটো আমাৰ যথেষ্টখিনি কষ্ট হ'ব সেইদিনা কাৰণ আমি যোৰহাটলৈকে আহি পাবও লাগিব লগতে যিখন গাড়ীয়ে আমাৰ বস্তুখিনি আনিব গৈছিলে তেওঁলোকৰ বাবেও মই ব্ৰেকফাষ্ট ৰেডি কৰি দিছিলোঁ আৰু ফাইনেলি আহি পাই গ'ল দাদাকেইজন যিকেইজন আমাৰ যোৰহাটৰ পৰাই দেউতাই পঠিয়াই দিছিলে তাতে গাড়ী লৈ আহিলে কষ্ট অলপ বেছি হৈ যাব তাৰ পৰা আপ ডাউন কৰোঁতে সেইকাৰণে চিনাকি আছিলে দেউতাৰ এজন সেইজনকে পঠিয়াই দিছিলে আৰু এয়া হাজবেণ্ডে তেওঁলোকক হেল্প কৰি দিছিলে বস্তুখিনি তললৈ নমাবলৈ বহুত প্ৰব্লেম হৈছিলে এই ৱাৰ্ড্ৰব ফ্ৰিজ এই বস্তুখিনি নমাবৰ কাৰণে একদম মানে বহুত ছেফলি নমাবলগীয়া হৈছিলে কাৰণ ৱাৰ্ড্ৰবৰ গ্লাছ ভাঙি যাবও পাৰে আৰু ফাইনেলি এয়া গোটেই বস্তুখিনি পেকিং কৰি এনেদৰে বান্ধি ৰছী দি যাতে ওলাই যাব নোৱাৰে যিহেতু বহুত দূৰ যাব লাগিব লখিমপুৰৰ পৰা একদম যোৰহাটলৈকে গোটেইখিনি পেকিং কৰি এনেদৰে বান্ধি দিছিলে আৰু কেইটামান বস্তু এৰি থৈ অহা হ'ল যিহেতু বিচনা আলনা এনেকুৱাবোৰ বস্তু নিবলৈ অলপ অসুবিধাও হৈছিলে আৰু এয়া গাড়ীখন গ'ল গাড়ীখন যোৱালেই বাজি গৈছিলে 2 মানে বাজিব হৈছিলে আৰু লৰালৰিকৈ আমি যাবলৈ ওলাইছিলোঁ আৰু আমি ফেৰীদি যাব লগা হৈছিলে কাৰণ হাজবেণ্ডে বাইকখন অফিচৰ কাৰণে আনি ইয়াতে ৰাখিছিলে সেইবাবে আমি ফেৰীদি যাবলগীয়া হৈছিলে কাৰণ ৰাস্তাইদি বাইক লৈ ইমান দূৰ যোৱাটো পচিবল নাছিলে সেইবাবে আমি বাইক লৈ গৈছিলোঁগৈ মাজুলীত এদিন থাকিবলগীয়া হৈছিলে কাৰণ আমি ইয়াৰ পৰা ওলাই যাওঁতেই 2 মান বাজি গৈছিলে তেতিয়াতো আমি ফেৰী ধৰিবগৈ পৰা নাছিলোঁ সেইবাবে আমি এদিন মাজুলীত থাকি নেক্সট ডে মৰ্ণিঙে আমি ঘৰলৈ বুলি ওলালোঁ আৰু বিয়াৰ পিছৰে পৰা এনেদৰে লখিমপুৰৰ পৰা যোৰহাটলৈ বহুকেইবাৰ যাত্ৰা কৰা হৈছে ফেৰী দিও যিহেতু আগতে ফেৰী দি ভয় লাগিছিলে কিন্তু হাজবেণ্ডৰ লগত এনেদৰে অহা-যোৱা কৰি হেবিট হৈ গৈছিলে কিন্তু আজিলৈকে ভিডিঅ' বা কোনো ব্লগ হিচাপে আপলোড কৰা হোৱা নাছিলে আৰু এইবাৰ ভাবিলোঁ শেষৰবাৰৰ বাবে যিহেতু ইমান এটা ধুনীয়া যাত্ৰা আমি মেমৰি হিচাপে ৰাখি থওঁ কেতিয়াবা পাছত চাইও ভাল লাগিব এয়া দেখিছে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি আমি এনেদৰে আহি যোৰহাটৰ নিমাতী ঘাট পালোহি আৰু ফেৰী যাত্ৰাটো প্ৰথমে খুব ভয় লাগিছিলে যদিও অহা-যোৱা কৰি পাছলৈ খুব ভাল লগা হৈছিলে লখিমপুৰৰ পৰা যোৰহাট এই যাত্ৰা ইমানতেই শেষ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই আজিলৈ আহিছোঁ বাই বাই